দিব বিচাৰিছোঁ। শ্ৰেণী তৃতীয় পাঠ নং 9 পাঠৰ বিষয় হৈছে মন্ত্ৰৰ কেঁচি। এই পাঠটো মই যোৱাকালি তোমালোকক কিছুমান শিকাই দিয়া হৈছিল। আজি ইয়াৰে বাকী থকা অংশক তোমালোকক মই বুজাই দিম। তোমালোকে ভালদৰে কিতাপ চাই যাবা। যোৱাকালি মই শিকাইছিলোঁ তোমাক আলু কেনেকুৱা মাটিত বেছি ভাল হয় বুলি কৈছে। বালিচহীয়া মাটিত নহয়, বালিচহীয়া মাটিত আলু খেতি অতি উত্তম হয় বুলি কৈছে। এইপিনে চোৱা, 10 দিন মানৰ পাছত মন্ত্ৰীয়ে খেতিডৰা চাবলৈ গৈ অবাক হ'ল। আলুটো ৰোৱা হ'ল নহয়। আলু ৰোৱাৰ পিছত 10 দিন মানে 10 দিন, 10 দিনৰ পাছত মন্ত্ৰীয়ে আকৌ আলু খেতি চাবলৈ গ'ল। আৰু চাবলৈ যোৱাৰ কি হ'ল, সি অবাক হ'ল বুলি কৈছে। কি ধুনীয়া দৃশ্য! তেওঁ বৰ ধুনীয়া দৃশ্য দেখি অবাক হৈছে। প্ৰত্যেকটো আলুৰ পৰা মাটি পুতি ফুলি ওপৰলৈ উঠিছে আৰু ফুলিৰ 2-3টাকৈ সৰু সৰু পাত ওলাইছে। প্ৰত্যেকটো আলুৰ পৰা কি হৈছে? প্ৰত্যেকটো আলুৰ পৰা মাটি পুতি ফুলি ওলাইছে বুলি কৈছে আৰু গোটেই পুলিটোত কি হৈছে? সৰু সৰু 2-এটা বা 2-3টাকৈ পাত ওলাইছে বুলি কৈছে। সি দেখিলে যে দেউতাকে ফুলিবোৰৰ কাষে কাষে দুয়োফালৰ পৰা মাটি চপাই দিছে। তেওঁৰ দেউতাকে কি কৰি আছে? আলু পুলিবোৰৰ কাষে কাষে মাটি চপাই দিছে বুলি কৈছে। পিছলৈ মন্ত্ৰীয়ে মন কৰিলে পুলিবোৰ যিমানেই ওখ হয় দেউতাকে সিমানেই মাটি চপাই দিয়ে। আলু গছবোৰ যিমান ডাঙৰ হয় সিমানে তাৰ দেউতাকে কি কৰে? মাটিটো দুয়োফালে চপাই দিয়ে বুলি কৈছে। দেউতাকে মাটি চহোৱাৰ আগৰ পৰাই মাজে সময়ে মাটিত সাৰ দিয়ে। দেউতাকে কি কৰিছিল? য'ত নেকি আলু খেতি কৰিছিল সেই মাটিত হাল বোৱাৰ আগতে তেওঁ সাৰ পেলাই ৰাখিছিল বুলি কৈছে। তেওঁ ঘাইকৈ গোবৰ সাৰহে দিয়ে। তেওঁ ঘাইকৈ কি সাৰ ব্যৱহাৰ কৰে? গোবৰ সাৰ। প্ৰায় 3 মাহমান পাছত এদিন মন্ত্ৰীয়ে দেউতাকৰ সৈতে আলু খেতি চাবলৈ গৈ দেখিলে